নমস্কাৰ, মই সকলোকে মোৰ PSK টিচিং লাইভ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি দ্য ফান ডে হেড পাৰ্ট 2ৰ তৃতীয় খণ্ডলৈ আহিছোঁ। মাৰ্গী ৱাজ স্কৰ্ণফুল। মাৰ্গী বৰ বিৰক্ত হৈছিল। স্কুল, হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল? আই হেট স্কুল। মাৰ্গী বৰ বিৰক্ত হৈছিল আৰু কৈছিল, স্কুল? কি লিখিব লগা আছে স্কুলৰ বিষয়ে? মই স্কুল বেয়া পাওঁ। মাৰ্গী অলৱেজ হেটেড স্কুল। মাৰ্গীয়ে সদায় স্কুল বেয়া পাইছিল। বাট নাও শ্বি হেটেড ইট মোৰ দেন এভাৰ। কিন্তু এতিয়া তাই তাতকৈ বেছি বেয়া পোৱা হৈছিল। দ্য মেকানিকেল টিচাৰ হেড বিন গিভিং হাৰ টেষ্ট আফটাৰ টেষ্ট ইন জিঅ'গ্ৰাফী। সেই যান্ত্ৰিক শিক্ষকজনে তাইক টেষ্ট লৈছিল বা পৰীক্ষা লৈছিল জিঅ'গ্ৰাফীত। And she had been doing worse and worse until her mother had shaken her head sorrowfully. কি কৈছে? She had been doing worse and worse. তাই কি কৈছে? পৰীক্ষাত বাৰে বাৰে বেয়া কৰি গৈছে। Until her mother had shaken her head sorrowfully. মাকে দুখতে তাইৰ মূৰটো জোকাৰি দিছিল। And sent for the country inspector. আৰু সেই যান্ত্ৰিক শিক্ষকজনক চহৰৰ ইন্সপেক্টৰলৈ পঠিয়াই দিছিল। আমি তাৰ পিছৰ পেৰাগ্ৰাফটোলৈ আহিছোঁ। He was a round little man with a red face and a whole box of tools with dials and wires. তেওঁ এজন চুটি চাপৰ আছিল আৰু মুখখন ৰঙা বৰণীয়া আৰু তেওঁৰ হাতত এটা টুল বক্স য'ত নেকি ডাইলছ আৰু ৱাৰ কিছুমান আছিল, অৰ্থাৎ যন্ত্ৰপাতি আছিল। He smiled at Margie and gave her an apple. সি হাঁহিছিল আৰু মাৰ্গীক এটা আপেল দিছিল। Then took the teacher apart. আৰু তাৰপিছত সেই যন্ত্ৰৰ শিক্ষকজনক খণ্ড খণ্ডকৈ খুলিছিল। Margie had hoped he would not know how to put it together again. মাৰ্গী আশা কৰিছিল যে সেই শিক্ষকজনক পুনৰ ঠিক কৰিব নোৱাৰিব বুলি। But he knew how all right. কিন্তু সি জানিছিল সেইবোৰ সকলো ঠিক কৰিব। And after an hour or so, there it was again. আৰু এঘণ্টাৰ সময়ৰ পিছত সেইটো পুনৰ ঠিক হ'ল। Large and black and ugly, with a big screen on which all the lessons were shown and the questions were asked. ডাঙৰ, ক'লা আৰু কুৎসিত এখন পৰ্দাত সকলোবোৰ পাঠ দেখুওৱা হৈছিল আৰু সকলোবোৰ কুৱেশ্যন সোধা হৈছিল। That was not so bad. এইটো ইমানো বেয়া হোৱা নাছিল। The part Margie hated most was the salt, where she had to put homework and test papers. The part Margie hated most মানে আটাইতকৈ বেয়া পোৱাৰ অংশটো was the salt, যাক নেকি salt বুলি কোৱা হয়। Salt মানে হৈছে এটা খালী ঠাই। Where she had to put homework and test papers, য'ত নেকি তাই হোমৱৰ্ক আৰু টেষ্ট পেপাৰবোৰ থ'ব লাগিছিল। She always had to write them out in a punch code they made her learn when she was 6 years old. যেতিয়া তাই 6 বছৰ বয়সীয়া আছিল, তেতিয়া তাই পাঞ্চ কোডত সেইবোৰ লিখিব লাগিছিল বা শিকিব লাগিছিল। পাঞ্চ কোড মানে হৈছে কম্পিউটাৰ স্ক্ৰীণত থকা শব্দবোৰ চিহ্নিত কৰিবলৈ ব্যৱহাৰ কৰা এটা কোড। And the mechanical teacher calculate the marks in no time. আৰু সেই যান্ত্ৰিক শিক্ষকজনে তৎক্ষণাতে সেই মাৰ্কবোৰ হিচাপ কৰি উলিয়াইছিলে। ধন্যবাদ, আজিলৈ ইমানেই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিওঁ।